হে গাইজ, কি খবৰ? পুনৰবাৰ মোৰ অন্যটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰতে বনালোঁ ফুলৰ বাবে এটা জৈৱিক সাৰ। আমি খোৱা কল বাকলিৰ পৰা ঘৰতে প্ৰস্তুত কৰি দিয়ালোঁ ফুলৰ বাবে অতি উত্তম জৈৱিক সাৰ। তো কিদৰেনো প্ৰস্তুত কৰিলোঁ, আপোনালোকেও বিচাৰে নেকি আপোনাৰ ঘৰৰ ফুলনিখন খুব সতেজ সজীৱ আৰু বিভিন্ন ফুলেৰে ফুল ফুলাই ৰাখিবলৈ? তো তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। খুব এটা ইনফৰ্মেটিভ আৰু ফুল গছৰ গুৰিত এই কলৰ পৰা জৈৱিক সাৰ দিবৰ বাবে এই কলৰ বাকলিখিনি এনেদৰে লৈ লৈছোঁ। তাৰপিছতে এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এয়া আপোনালোকে গোটাকৈ পানীত জুবিয়ালেও হয়, কিন্তু টুকুৰা টুকুৰি কৰি দিলে কলৰ বাকলিৰ পৰা যিটো ফুল গছৰ গুৰিয়ে বেনিফিটছখিনি পাব লাগে সেইখিনি অতি সোনকালে পানীত মিক্স হৈ যায়। এনেদৰে টুকুৰা টুকুৰকৈ কাটি লোৱাৰ পিছত কলৰ বাকলিখিনি তাৰপিছতে ইয়াত পানী দি দিম। যিহেতু পানীত তেতিয়া এনেদৰে টুকুৰা টুকুৰি কৰি দিলে কলৰ বাকলিৰ পৰা বেনিফিটছখিনি সোনকালে পানীত মিক্স হৈ যায় আৰু। তো সেইকাৰণে এয়া বাকলিখিনি এয়া মায়ে কাটি হেল্প কৰি দিছে, মই কেমেৰা ধৰিছোঁ, কেমেৰা পাৰ্চন। তো এয়া এনেদৰে কণ্টেনাৰ এটাত এনেদৰে কাটি লৈছোঁ গোটেইখিনি। এইখিনি কাটি লোৱাৰ পিছত তাৰপিছতে মই ইয়াত পানী দি থ'ম। এয়া আটাইখিনি কলৰ বাকলি মই ধুনীয়াকৈ কাটি ল'লোঁ। কলৰ বাকলিখিনিত এনেদৰে টুকুৰা টুকুৰিকৈ কাটি লোৱাৰ পিছত এক কণ্টেনাৰ পানী এনেকৈ ৰাখি থ'ম। কল বাকলিত থকা প্ৰচুৰ পৰিমাণৰ কেলছিয়াম, পটাছিয়াম আৰু আইৰণে ফুলৰ গুৰিজোপা খুব বেছি স্বাস্থ্যৰ অধিকাৰী কৰি তোলে, ফুল ফুলাত সহায় কৰে। তো এয়া এনেদৰে পানী দি বাকলিখিনি মই 2টা দিনৰ কাৰণে ৰাখি থ'ম। 2টা দিনৰ পাছত মই এই পানীখিনি ফুলগছৰ গুৰিত দিবলৈ এপ্লাই কৰিম। বাকলিখিনি এনেদৰে ঢাকন এখন লগাই থৈ দিছোঁ 2টা দিনৰ বাবে। 2 দিনৰ পিছত এয়া 2টা দিন কল বাকলিখিনি পানীত জুবিয়াই থ'লত বাকলিখিনি ঠিক এনেকুৱা হৈ গ'ল। আৰু পানীখিনি মই এই পাচিটোতে খৰাহীটোতে এনেকৈ চাকি ল'লোঁ। বাকলিখিনি এয়া ওলাই গ'ল আৰু ইয়াৰ পৰা ওলোৱা সাৰখিনি হৈছে এয়া। তো এতিয়া মই ইয়াত পানী অলপ মিক্স কৰি ফুলৰ গুৰিত এপ্লাই কৰিম। কল বাকলিৰ পৰা ওলোৱা এই সাৰবিধত মই পানী দুগুণে মিক্স কৰি লৈছোঁ। তাৰপিছতে সকলো ফুলত মই এই পনীয়া সাৰবিধ এপ্লাই কৰিছোঁ। এই পানী আপোনালোকে সপ্তাহত এবাৰ ব্যৱহাৰ কৰিব আৰু এই সাৰে গছ এজোপাৰ বৃদ্ধি আৰু বিকাশত খুব বেছি অৰিহণা যোগায় আৰু ফুল ফুলাত সহায় কৰে, বিশেষকৈ ফুলৰ কলি মেলাত সহায় কৰে। মই মোৰ ফুলবোৰত বজাৰৰ কেমিকেল সাৰ প্ৰয়োগ কৰাৰ বিপৰীতে প্ৰায় এনেকৈ ঘৰতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা সাৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকেও ব্যৱহাৰ কৰিব, সুফল পাব। আটাইবোৰ ফুলৰ গুৰিতে মই এতিয়া পানী দি ল'ম। আশা কৰিছোঁ আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰিব যে আপোনালোকে ব্যৱহাৰ কৰিছে নেকি এই জৈৱিক সাৰ। যদিহে নাই কৰা তেনেহ'লে প্লিজ ব্যৱহাৰ কৰি চাব, আপোনালোকে নিজেই প্ৰমাণ পাব। আৰু যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰি দিব। পুনৰ আকৌ নতুন এটি ভাল লগা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তেনেহ'লে আজি মোৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। দেন বাই বাই গাইজ।